হ'ব ছাৰ হ'ব একে ইণ্টাৰভেন কথা নেকি ছাৰ? থেংক ইউ ছাৰ তোৰটো বেছি ইম্পৰ্টেণ্ট সেইকাৰণে ৰাখি দিলো কহ পূজা আচ্ছা পূজা মানে মই ভাবিছো পূজাত হোৱাইট এযোৰ জোতা জিন্সৰ পেণ্ট হোৱাইট টি চাৰ্ট হোৱাইট কেপ চশমা নালাগে ছাৰ মই ভাবিছো নিদিওঁ আপুনি ভাবিছে মই ভাবিছো মই এইবাৰ পূজাত তোক কি কিনি দিম ক মোক ভাল ভাল চাই 2-3টামান কুৰ্তা লাগিব ছাৰ দিম হে মই ইমান ব্যস্ত মানুহটো মই এতিয়া ক'ত এইবোৰ বিচাৰি থাকিম তই ৰাস্তাৰ পৰা এটা ধৰ শিকলি এডাল লগাবি লৈ যাবি পূজা চাবলৈ পোহা কুৰ্তাটো নহয় পিন্ধাটো মাজলৈ আনিলি ৰটো কুৰ্তা হ'ব মানে কেতিয়াবা পূজা পেণ্ডেলে ইপোটা কৰিব নহয় পূজা যে কম্পিটিশ্যন হয় যে কোনখন ফাৰ্ষ্ট ছেকেণ্ড ফোন আহিছিলে তাৰপিছত মানে সেই পূজা কমিটিত মোক বেলেগ বেলেগ পূজা কমিটিত বহাই দিব ছাৰ আৰু মোক মানে কিবা প্ৰশ্ন সুধিব আচ্ছা তই চাফা কৰাৰ দায়িত্ব লৈছ নে নাই মই 3খনত দায়িত্ব লৈছে ছাৰ ওচৰৰ কিবা দিবনে নাই নিজা মানুহৰ পৰা বোলে পইচা লাগিছে 3 টাইম খিচি ফিও আছে আমিও খাবলৈ পাব লাগিব হ'ব ছাৰ হেৰি তই কচোন যে নমতাকে ৰভা ঘৰ মানুহেৰে ভৰিল বিয়াৰ 5 দিনাই কইনাজনী পানীত পৰিল নমতাকে ভৰি গ'ল পানীত পৰি কইনা মৰি গ'ল পৰিল আৰু এইটোতো পুলিচ কেছ এইটো মাৰ্ডাৰ কেছ কইনাজনী কোনোবাই মাৰ্ডাৰ কৰিছে ছাৰ ভাল পোৱা আছে এইটো সাঁথৰ নমতাকে ৰভা ঘৰ মানুহেৰে ভৰিল বিয়াৰ 5 দিনে কইনাজনী পানীত পৰিল মানে প্ৰতিমা পূজা পূজা যে বিসৰ্জন নামাতাকে মানুহ আহি যায় আকৌ 10 দিনা উটুৱাই দিয়ে যে বঢ়িয়া হৈছে চাওঁ মই এতিয়া যাওঁ এইটো কি সাঁথৰ কলি এইটো সাঁথৰে কলি তই চাওঁ মই এতিয়া যাওঁ কি বাৰু কচোন কি ছাৰ লাখতি চাওঁ মই আগতে যাওঁ